কবিতাৰ শিৰোনাম আই। কবি বিতোপন দত্ত। তোৰ বুকুৰ অমৃত পিওঁতে মোৰো অকণমানি বুকুখন কঁপি উঠিছিল, নে ঘন ঘনকৈ উঠা নমা কৰিছিল মোৰ মনত নাই আই। মোক বুকুত বান্ধি এডেওঁ দুডেওঁ কৰি কঢ়িয়াই লৈ ফুৰোঁতে তোৰ কপালৰ সেন্দুৰ সেন্দুৰ গোন্ধোৱা ঘামবোৰ মোৰ চকু মুখত পৰোঁতে ক্ৰমশ ৰঙাৰ পৰা ৰঙা হৈ পৰা তোৰ ঔফুলীয়া গাল দুখনলৈ মই যে ৰ লাগি চাই আছিলোঁ, সেয়া যে মোৰ ৰিণিকি ৰিণিকি মনত আছে আই। আই অ', তেতিয়া তোৰ মুখৰ ডাৱৰ ডাৱৰ ভাৱবোৰ কলৈ গুচি যায় বাৰু। আই, পিতাইৰ অনাটনৰ বোজাটো আধাভাগ চাগে তয়েই ফুৰিছিলি কঢ়িয়াই। আই, কেইবাৰ তোৰ উদৰত বান পৰিছিল গামোচাৰ, কেইদিন আহাৰৰ সতে তোৰ ছিগি গৈছিল সম্বন্ধৰ এনাজৰী মোৰ মনত নাই আই। পিছে তোৰ বুকু উজাৰি উজাৰি মই যে প্ৰতিদিনেই পাণ কৰিছিলোঁ তোৰ বিয়া। চা আই, মই যে তোৰ কিমান ধৰুৱা।